তো হে গাইস স্বাগতম জনাইছো পংকজৰ নতুন এটি ভিডিঅ'ৰ মাজলৈ আৰু আপোনালোকে চাই আছে মিষ্টাৰ পংকজ ব্লগ মই হলো পংকজৰ ভন্টি আৰু আজি আমাৰ দাদাৰ বাৰ্থডে আৰু আমাৰ মহাৰাজে উঠাই নাই তো বলক মই মহাৰাজক উঠাই দিম চলো তো গাইস মই এতিয়া উঠাই দিবলৈ যাই আছো ইফালে ফেন চলাইছে আৰু লেপৰছে ঐ ও দাদা ঐ ছয়টাই বাজব লগা হ'ল ঐ উঠ তো গুড মৰ্নিং গাইজ তো আশা কৰোঁ সকলোৱে ভালে আছে তো আজি হ'ল মোৰ বাৰ্থডে আপোনালোকেতো গমেই পালে ভণ্টিয়ে ক'লে আৰু ভণ্টিয়েতো ভিডিঅ'খিনি বাকীখিনি আৰম্ভ কৰিলে তো দেৰি নকৰাকৈ আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ থেংক ইউ গাইজ মই গাঁৱটো ধুই লওঁ ফাৰ্ষ্ট গাইজ মোৰ গাঁৱটো ধোৱা হৈ গ'ল তো এইবাৰ কাপোৰ চাপোৰ পিন্ধি লওঁ আৰু গাইজ এই ভণ্টিটাই ভাইটিটো আৰু এই মুনুক লৈ আহিছে তাৰমানে এই ভণ্টিটাই হেৰি মোক হেপী বাৰ্থডে উইচ কৰিছে এইবাৰ এই ভাইটি আৰু এই ভণ্টি দুটাক ইমিডিয়েটনে এইবাৰ মোক উইচ কৰিবৰ কাৰণে আহিছে তো চাং থেংক ইউ তো অলপ ওলাই আহিলোঁ ওলাই আহি এতিয়া অলপ দোকানত জিৰাইছোঁ গাইজ এইবাৰ তাৰে দোকানৰ পৰা আহিলোঁ দোকানৰ পৰা আহি আৰু এইবাৰ কেক আনিব যাই আছোঁ কেক আনিব জানাই মানে কেকটো অৰ্ডাৰ দিব যাই আছোঁ কেকটো এদিন লৈ নাহোঁ সন্ধিয়াহে লৈ আহিম তো অৰ্ডাৰটো দি আহিম আৰু মোৰ লগত আছে দোকানটা আছে মোৰ লগত গাইজ মেৰে তো এল লাগে গাইজ পাণবাৰীত এনেকৈ আজি নহ'ব বুলি কৈছে তো অৰ্ডাৰটো কালিয়ে দিব লাগিছিল তো এইবাৰ ঘৰ খাই দিয়ে আৰু ঘৰত গুচি যাম আৰু ঘৰত যাই আৰু এইবাৰ বেলাতে চৰবুকৰ আনিব যাব লাগিব তাতে ডাইৰেক্ট ৰেডিমেড পোৱা যায় না তো সেয়ে আৰু তাৰপিছত আহি গ'লোঁ আমি দোকানত আহি আৰু এইবাৰ পৰঠা চৰঠা খাই দিয়ে ঘৰত যাম আৰু খাই দিয়ে আহিলোঁ আৰু মজাকৈ তো এইবাৰ আৰু বেলাহাতি হ'লে চৰবুকত যাব লাগিব খুৰাহাৰ ভণ্টি আহিছে বোলে তো খুৰাহাৰ ভণ্টি পাণবাৰীলৈকে আহিছে অলপ আগতে আহিলে অহা হ'লে আমাৰ লগতে আহিব পাৰিলে তো আৰু একবাৰ এইবাৰ আনিব যাব লাগিব মোক নাৰিকল কাটবা দিছিল তো এইফালে এইবাৰ ভণ্টিয়ে নাৰিকল কাটবা লাগছে তো এই ভণ্টিটা কথা ক'ব নোৱাৰে আমাৰ হ'লেও কামত কিন্তু একদম এক্সপাৰ্ট আপাৰে হওক আপিৰে হওক তো পুৰা টেনশ্যন নাই আৰু তো মজাকৈ যাম আৰু এইবাৰ আমি যাই আছোঁ পাণবাৰীত তো এইফালে আছে কল্যাণী ভাই আৰু ভণ্টিক আনিব যাই আছোঁ তো পাণবাৰীত যায় তাক লগ পাই ডাইৰেক্ট আহিমেই আৰু তো ঘৰত যোৱাৰ আগতে বোলে কিবা খাই যায় তো সেইকাৰণে দোকানত আহিলোঁ এইবাৰ খাবা কলৰ পাত কাটবা মানে পৰঠাত লাগব না আৰু এইফালে আছে মোৰ লগত এতিয়া ভাইটিটা আছে তো আমি দুজন এইবাৰ কলৰ পাত দুখনমান কাটি লৈ আহোঁ মজাকৈ গাইজ এইবাৰ মায়ে পৰঠাত আগবঢ়াব এইফালে বুটখিনি আছে আৰু এইফালে আমি মুৰ্গী খেদি আছোঁ পাৰ মুৰ্গী খেদি আছোঁ এই দুইজনে তো পৰঠখিনি আগতে আগবঢ়াব তাৰপিছত ৰাতিবিলাক কেক কাটিম কেক কাটবাতে যোৱাই নাই কেক আনবা বুলি যোৱাই নাই এথেন তো অলপ পাছত চৰবুকত কেক আনবা যাই আছোঁ আৰু মজাকৈ মা এইবাৰ আমাৰ ছাতি চলাব আৰু ছাতি চলাই আছে এইফালে হৈ গ'ল বুট মুখখিনি কল চল আছে আৰু ভণ্টিয়ে এইটো মোক বাৰ্থডে গিফ্ট দিছে তো চলাটো কেনে লাগছে মজাকৈ চলাটো যাত্ৰাঙে আৰু তো এইবাৰ আহিলোঁ কেক আনবা যাই আছোঁ আৰু এনেকৈ আহি পালোঁ আমি কেকৰ দোকান তো এইবাৰ কেকটো লৈ যাওঁ আৰু এইফালে মোৰ নামটো লেখা দিছোঁ পংকজ লিখি আছে তো মজাকৈ এইবাৰ লেখা হ'ল ঘৰত আহি পালোঁ তো কেকটা খুলি চাওঁ তাৰমানে কেকটা বেয়া হৈছে নে কি ভালে আছে চাওঁ একবাৰ তো ঠিকে আছে দে একো বেয়া হোৱা নাই লগকেইটা আহে নাই তো মোৰ একদম জ্বৰ উঠছে তো উঠাৰ কাৰণে মই বাহাৰ দি আছোঁ আৰু লগকেইটা আহিলে কেক কাটিম বুলি ভাবিছিলোঁ তো এথেনে আহাই নাই লগকেইটা অহাৰ পিছত কাটিম আৰু বম জ্বৰ উঠছে গাইজ তো বহুত অপেক্ষাৰ পিছত লগকেইটা আহি পাল দেৰি কৰিল হ'লেও আহিছে হ'লেও আনন্দিত আৰু এইফালে পাছে দিও আছে লুকাই মোৰ এইফালে অৱস্থা বেয়া কৰি দিছে
টাটা টাটা থ্যাংক ইউ